আমাৰ গোৰ্খাসকলৰ বহুত সমস্যা আছে। তেখেতসকলে শান্তিপ্ৰিয় এটা জনগোষ্ঠী, সকলোৰ লগত মিলি থাকে। নিজা মানে তেখেতসকলৰ সংস্কৃতি, ইমান ধুনীয়া সংস্কৃতি আছে, ভাষা আছে, সেইবিলাক আমি জীয়াই ৰাখিব লাগিব। আজি তেখেতসকলে কেতিয়াবা ইউনিভাৰ্চিটিত ছাবজেক্ট বিচাৰে, স্কুলত বিচাৰে, কিন্তু নাপায়। আজি গোৰ্খা ভাষাটো আমি, নেপালী ভাষাটো আমি জীয়াই ৰাখিব লাগিব। তেখেতসকলৰ সংস্কৃতিটো জীয়াই ৰাখিব লাগিব। আৰু সেইখিনি কাম হৈ উঠা নাই কাৰণে আজি তেখেতসকলে আগবাঢ়ি আহিছে, আমিও আগবাঢ়ি গৈছোঁ। আমি বন্ধুত্ব এটা তৈয়াৰ কৰিছোঁ। আজি সান্থালীসকলৰ সান্থালী গীত মাত, ইমান ধুনীয়া সান্থালী কালচাৰ, সেইটো মানে আমি আগুৱাই লৈ যাব লাগিব। সেইটো কৰা নাই আজিলৈকে। সান্থালী এটা ছাবজেক্ট খুলিব লাগে, সেইটোও খোলা নাই। চ' সান্থালী ভাষা যদি জীয়াই থাকে, গোৰ্খা ভাষা যদি ইয়াতে জীয়াই থাকে, কাৰো কাৰণে এইটো ভাবুকি নহয়। ভাষাটো জীয়াই ৰাখিব লাগে। ইয়াৰ কাৰণে বহুত টকা পইচাও নালাগে। তেখেতসকলে ভাষাটো কৈ আছে, কিতাপ পত্ৰ ছপাবৰ কাৰণে অলপ পইচা দিব লাগে, মাষ্টৰ এজন দিব লাগে স্কুলত, মানে তেতিয়াই মানে আগবাঢ়ি যাব। গতিকে সেইখিনি কথা আমি পাতিম। TLCC চেয়াৰমেন পোৱা নাই, VCDC চেয়াৰমেন পোৱা নাই, উন্নয়নৰ টকা পইচাবিলাক ঠিকমতে পোৱা নাই। 17 বছৰ মানে যিটো শাসন চলিল, এইবিলাকৰ কাৰণে অতিষ্ঠ হৈ আজি চবেই ওলাই আহিছে। অকল মানে আজি গোৰ্খা বা আমাৰ আদিবাসী ওলাই আহিছে এনেকুৱা নহয়, বিভিন্ন জনগোষ্ঠী ওলাই আহিছে, মাইনৰিটি, বঙালী চবেই ওলাই আহিছে, ৰাজবংশী লাহে লাহে ওলাই আহি আছে। আমি চবেই মিলি পেলাই এটা নতুন এটা BTR আমি গঠন কৰিম, য'ত নেকি সকলো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, অস্তিত্ব, নিৰাপত্তা নিশ্চিত হ'ব। আৰু একেলগে আমি উন্নয়নৰ কাম কৰিম। যদি বড়ো খাব পাইছে, ইয়াতে গোৰ্খাও খাব পাব। বড়ো যদি ভালকৈ থাকিব পাৰিছে, আমাৰ সান্থালীও ভালকৈ থাকিব পাৰিব লাগিব। একেলগে চবেই মিলি পেলাই আমি আগবাঢ়ি যাম। মই বড়ো জনগোষ্ঠীৰ টেণ্ডাৰো লোৱা নাই, আৰু মই এই চেণ্ডাৰবিলাক একো বুজিও নাপাওঁ। ইমান দিন হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যদি বড়ো জাতিৰ টেণ্ডাৰ লৈছে, মই ক'ব বিচৰা নাই। বহুত সময়ত মোক বহুত কিবা কিবি কথা কয় তেখেতে, বেপাৰ বাণিজ্য কৰা, কিবা কৰা, সেইটো তেখেতে নিজে কৰি আছে। গতিকে মই বহুত কথা ক'ব নিবিচাৰোঁ। যি কথা কয় তেখেতে নিজকে কৈ লয়, নিজে মানে হোটেল বিজনেছ আছে, কিবা বিজনেছ, সেইটো কৈ লয়। ৰাইজে যিহেতু নকয়, কোনো নুসুধে, এইকাৰণে তেখেতে নিজে কৈ লৈছে। আৰু মোৰ থ্ৰুৱেদি কোৱাটো বিচাৰে তেখেতে, মানে নিজে কৈ লোৱা নাই তেখেতে। মোৰ যে হোটেল বিজনেছ আছে, ক্ৰেচাৰ মেচিন আছে, কিবা, এইবিলাক মোক কওক বুলি পেলাই কৈ আছে। যিয়ে নহওক, মই এইবিলাক কথা বেছি ক'ব নিবিচাৰোঁ। নিৰ্বাচনটো এতিয়া পৰিৱৰ্তনৰ নিৰ্বাচন, ৰাইজে বিচাৰিছে, ভাল সমাজ গঢ়াটো বিচাৰিছে। ইয়াতে মানে ভাবুকি দিয়া, এজনে আনজনক গালি পাৰা, বেয়া কথা কোৱা, সেইবিলাক কোনো নিবিচাৰে। সেইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক মই সন্মান কৰোঁ। তেখেতৰ ঘৰ পৰিয়ালবৰ্গ ভালে থাকক। কেতিয়াবা খুব আনৰেষ্টৰ নিচিনা দেখা পাইছোঁ টিভিত, খং উঠি থকাৰ নিচিনা। গতিকে হাগ্ৰামাৰ জীৱনত শান্তি আহক, উন্নয়ন আহক, মই সেইটো বিচাৰোঁ। তেখেতৰ দীৰ্ঘদিন যিটো ৰাজনীতি চলিল, এই ৰাজনীতিত কি ভাল হ'ল, কি বেয়া হ'ল তেখেতে জানে। গতিকে ইয়াৰ ৰাইজে বিচাৰ কৰিব, ইমানটো আৰু চিন্তা কৰি লাভ নাই।